শ্ৰদ্ধাৰ ৰাইজ, আমি সকলোৱে জানো যে যোৱা 2014 চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বাজপেয়ী ডাঙৰীয়াই দেখুৱাই যোৱা ৰাস্তাৰে খোজকাঢ়ি ভাৰতবৰ্ষখনক এক সুশাসনৰ কৰ্মভূমি কৰি নিৰ্মাণ কৰি উলিয়াইছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আদৰ্শৰে প্ৰেৰিত হৈ মুখ্যমন্ত্ৰী সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আজি আমাৰ ৰাজ্যৰ চৰকাৰখনেও অবিৰাম আৰু বিৰামহীন প্ৰগতিৰ পথত কাম কৰি আহিছে। কিন্তু অসমৰ আকাশত যেতিয়াই যেতিয়াই সূৰুযৰ পোহৰ আহে, যেতিয়াই যেতিয়াই অসমে উন্নয়নৰ পথলৈ আগবাঢ়ে, তেতিয়াই তেতিয়াই অসমৰ আকাশত কেতিয়াবা কলা আন্ধাৰ মেঘৰ আন্ধাৰো আহে। কিন্তু কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, মই আপোনালোকক স্পষ্ট কৰি দিব পাৰো যে মেঘৰ অন্ধকাৰ সাময়িক, সূৰুযৰ পোহৰ স্থায়ী, আৰু সেই সূৰ্যৰ পোহৰৰে আজি আমি আলোকৰ যাত্ৰাৰে অসমখনক আগুৱাই লৈ যোৱাৰ বাবে আমি কাম কৰি আহিছিলো আৰু আমি কাম কৰি গৈ থাকিম। শ্ৰদ্ধাৰ ৰাইজ, অসমত কেৱল বিৰুদ্ধে এক গণতান্ত্ৰিক আন্দোলন চলিছে। গণতান্ত্ৰিক আন্দোলনক ভাৰতীয় জনতা পাৰ্টীয়ে কেতিয়াও বিৰুদ্ধাচৰণ নকৰে। কিন্তু আজি অসমৰ বাবে দুৰ্ভাগ্য যে 1983 চনত যিসকলে অসমৰ ৰাইজৰ গণতান্ত্ৰিক আন্দোলনক বিৰোধিতা কৰিছিল, যিসকলৰ নেতৃত্বত 855 জন মাতৃৰ বুকু খুদা হৈছিল, আজি সেই কংগ্ৰেছৰ নেতাসকলে আজি কেৱল বিৰুদ্ধে আন্দোলন কৰি অসমীয়া জাতিক বিপথে পৰিচালিত কৰিবৰ বাবে চেষ্টা কৰিছে। মই তৰুণ গগৈ ডাঙৰীয়া কংগ্ৰেছৰ নেতৃবৃন্দক অনুৰোধ কৰিম যে আপোনালোকে কাৰ বিৰুদ্ধে আন্দোলন কৰিছে তাত মোৰ আপত্তি নাই, কিন্তু প্ৰথমতে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ পৰা আৰম্ভ কৰি 855 জন শ্বহীদৰ পিতৃ মাতৃৰ ভৰিত ধৰি ক্ষমা খোজক যে আৰু কেতিয়াও নিৰীহ যুৱকক হত্যা আমি নকৰো বুলি। আজি প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়া ৰাজপথত নামিছে। মহন্ত ডাঙৰীয়া পাহৰি নাযাব, অসমৰ পাহুৱাল ডেকা গাভৰুক গুপ্ত হত্যা কৰাৰ কলংকিত অধ্যায় আপুনি লিখিছিলে, তাক ভাৰতীয় জনতা পাৰ্টীয়ে লিখা নাছিলে। আজি প্ৰফুল্ল মহন্ত ডাঙৰীয়া, আপুনি প্ৰথমতে গৈ গুপ্ত হত্যা কৰা সেই পৰিয়ালবৰ্গৰ ওচৰত আঁঠুকাৰি ক্ষমা খোজক। তাৰ বিৰুদ্ধে আজি চাৰিওফালে যি উন্নয়নৰ পোহৰ, তাক অন্ধকাৰলৈ লৈ যোৱাৰ এক ষড়যন্ত্ৰ চলিছে। আজিৰ এই দিনটোতে আমি মনত পেলাব লাগিব অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াক। অসমৰ ৰাইজে জানে যে নাগৰিকত্ব আইন আহিছে, কিন্তু অসমৰ ৰাইজক এটা কথা জানিব দিয়া হোৱা নাই যে নাগৰিকত্ব আইনৰ এইবাৰে প্ৰথম সংশোধনী হোৱা নাই। 1985 চনত অসম চুক্তি হৈছিলে। 1987 চনত ৰাজীৱ গান্ধী আৰু প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই মনে মনে নাগৰিকত্ব আইনৰ সংশোধন কৰিছিল। কি লিখা আছিল তাতে? যে যিমান বিদেশী নাগৰিক অসমত আহিব, ভাৰতত আহিব, তেওঁলোকৰ ল'ৰা ছোৱালী স্বদেশী বুলি মানি লোৱা হ'ব। কোনোবা অসমৰ ৰাইজে আইনখনৰ বিষয়ে গম পাইছিল নে? তেতিয়া কিয় আন্দোলন কৰা হোৱা নাছিল যে যিমান বাংলাদেশৰ পৰা বিদেশী নাগৰিক আহিব, তেওঁলোকৰ ল'ৰা ছোৱালীক ভাৰতীয় বুলি মানি লোৱা হ'ব? কোনেও তেতিয়া মাত নামাতিলে। 87 চনৰ পৰা 1992 চন আহিলে। 1992 চনত আকৌ এবাৰ নাগৰিকত্ব আইনৰ সংশোধন হ'ল। PV নৰসিংহ ৰাও প্ৰধানমন্ত্ৰী আছিলে, অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে। যে দেউতাক মাকৰ এজনো যদি বাংলাদেশীও হয়, তথাপিতো তেওঁৰ ল'ৰা ছোৱালী ভাৰতীয় নাগৰিক হ'ব। তাৰমানে বাংলাদেশৰ পৰা অহা কোনোবা মানুহে যদি
অসমৰ ছোৱালীক ইয়াতে বিয়া কৰাই তেওঁৰ ল'ৰা ছোৱালীও ভাৰতীয় নাগৰিক হ'ব 92ত আন্দোলন নহল 2003 চনত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই নাগৰিকত্ব আইন সংশোধন কৰিলে যে বাংলাদেশৰ পৰা আহে কোনোবা যদি বাংলাদেশী আহে তেওঁলোকৰ ল'ৰা ছোৱালীক কেতিয়াও ভাৰতীয় বুলি গ্ৰহণ কৰা নহব এই 2003 চনত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই এই নাগৰিকত্ব আইন সংশোধন কৰিছিল অসম চুক্তি অনুসৰি 71ৰ পিছত অহা বিদেশীসকল যাব লাগে 2019ত কোনোবা খুব কম মানুহে তেনেকুৱা জীয়াই থাকিব সমস্যা হৈছে ল'ৰা ছোৱালীক লৈ তেওঁলোকৰ ল'ৰা যেতিয়া 87ত আইন পাছ হ'ল 92 চনত এই আইন পাছ হ'ল তেতিয়া কিন্তু প্ৰফুল্ল কুমাৰ মহন্ত ডাঙৰীয়াই মাত মাতিবলৈ সাহস নকৰিলে কাৰণ তেতিয়া তেওঁক জানিছিল যে অসমত গণ্ডগোল আছে ব্লেক কেট নহলে মই খোজ কাঢ়িব নোৱাৰো ব্লেক কেট লাগিব গতিকে দিল্লীয়ে যি আইন পাছ কৰে সেই আইনকে মই নমস্কাৰ দিব লাগিব তাৰ আৰু মোৰ বিকল্প একো নাই কিন্তু 2003 চনত অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াই সেই আইনৰ সংশোধন কৰিছিল আজি কৈছে যে বিজেপিয়ে বিদেশী আনিব বিজেপিয়ে কৰ পৰা বিদেশী আনিব 2014 চনৰ ডিসেম্বৰ মাহৰ পিছত এজনো বিদেশী নাগৰিক ভাৰতীয় নাগৰিক নহব এতিয়া প্ৰশ্ন হল 2014 চনত অহা আগত অহা মানুহখিনি হিন্দু বৌদ্ধ জৈন খ্ৰীষ্টান ভাৰতীয় হ'ব এতিয়া প্ৰশ্ন হল কোনো নাগৰিককে আমি ভাৰতীয়কৰণ কৰিব বুলি কোৱা নাই কাৰণ আমাৰ বিশ্বাস আছে যে 2014 চনত নৰেন্দ্ৰ মোদীয়ে শাসন গ্ৰহণ কৰাৰ পিছত পৰুৱা এটাও অসমলৈ আহিবলৈ সাহস কৰা নাই যদি আজি আমি নাগৰিকত্ব আইন কৰিবলগীয়া হৈছে কাৰ কাৰণে 1972ৰ পৰা 2014 চনলৈ অহা ৰাইজৰ বাবে হিন্দু ৰাইজৰ বাবে খ্ৰীষ্টান ৰাইজৰ বাবে বৌদ্ধ ৰাইজৰ বাবে আৰু তেতিয়া কাৰ চৰকাৰ আছিলে কাৰ দিনতে মানুহ আহিছিলে কংগ্ৰেছৰ দিনত আহিছিলে নৰেন্দ্ৰ মোদী আৰু সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত অহা মানুহক আমি নাগৰিকত্ব দিব খোজা নাই এতিয়া প্ৰশ্ন হল তোমালোকে আহিব দিয়া হিন্দু মানুহ এজনক আমি এতিয়া কেনেকে খেদি দিও তোমালোকে আহিবই দিব নালাগিছিল আজি যেনেকে নৰেন্দ্ৰ মোদীয়ে বাংলাদেশতে হিন্দু মানুহৰ সুৰক্ষাৰ ব্যৱস্থা কৰিছে শেখ হাসিনাক নৰেন্দ্ৰ মোদীয়ে কৈছে যে এজনো হিন্দু লোকৰ ওপৰত অত্যাচাৰ নহব তেনেকে যদি মনমোহন সিং আৰু ৰাজীৱ গান্ধীৰ দিনত যদি বাংলাদেশক যদি তেনেকুৱা কথা কব পাৰিলেহেঁতেন আজি অসমত এই সমস্যাৰে সৃষ্টি নহলহেঁতেন এই গোটেই সমস্যা কংগ্ৰেছৰ দুৰ্বল নেতৃত্বৰ কাৰণে আজি আমি এই সমস্যা ভোগ কৰিবলগীয়া হৈছে আজি নৰেন্দ্ৰ মোদীৰ সাহস আছে 2018 অহাৰ কথা আমি কোৱা নাই 16 অহাৰ কথা আমি কোৱা নাই 17 অহাৰ কথা আমি কোৱা নাই কাৰণ আমি জানো যে বিজেপি চৰকাৰ দিল্লীত থাকিলে বাংলাদেশত হিন্দুৰ গাত কোনেও নো মেডালো লৰাব নোৱাৰে তাৰ আমাৰ ওপৰত বিশ্বাস আছে আজি আমাৰ বিশ্বাস আছে 16 চনত কোনো হিন্দুৰ গাত নো মেডাল লৰাব নোৱাৰিব বাংলাদেশত 17ত নোৱাৰিব 18ত নোৱাৰিব 19ত নোৱাৰিব 20ত নোৱাৰিব বিজেপি চৰকাৰ থাকালৈকে কোনেও বাংলাদেশত হিন্দুৰ গাত হাত দিব নোৱাৰিব কিন্তু কংগ্ৰেছৰ যদি সেই শক্তিশালী নীতি হলহেঁতেন কংগ্ৰেছৰ যদি এই শক্তিশালী নীতি হলহেঁতেন কোনেও নিজৰ ঘৰ বাৰী এৰি ভাৰতলৈ কেতিয়াও নাহিলহেঁতেন গতিকে আজি অসমত যদি সমস্যা হৈছে অকল কংগ্ৰেছৰ কাৰণে এই সমস্যাবোৰ আজি অসমৰ ৰাইজে ভোগ কৰিবলগীয়া হৈছে তৰুণ গগৈ ডাঙৰীয়া আজি আপুনি কি কৈছিলে যে 2014 চনত যিমান ভোটাৰ লিষ্টত নাম আছে সকলোকে ভাৰতীয় কৰিব লাগে তেতিয়া কিয় আন্দোলন নহল
2014 সকলোকে নাম সোমাব লাগে মানে কি যে হিন্দুৰো নাম সোমাব লাগে আৰু তাৰ লগে লগে বটদ্ৰ বা সত্ৰ অধিকাৰ কৰা তাৰ লগে লগে মইনবাৰী সত্ৰ অধিকাৰ কৰা আমাৰ চাচা মামা সকলকো ভাৰতীয় হ'ব লাগে যেতিয়া চাচা মামা সকলক ভাৰতীয় হ'ব লাগে বুলি তৰুণ গগৈ ডাঙৰীয়াই ক'লে যে 2014 যিমানৰ নাম আছে সকলোকে ভাৰতীয় হ'ব লাগে তেতিয়া কিন্তু কোনেও আন্দোলন নকৰিলে কাৰণ তেতিয়া তেওঁলোকে কৈছিল কি যে পিতৃ মাতৃ সকলকো ভাৰতীয় কৰা লগতে চাচা মামা সকলকো ভাৰতীয় কৰা যেতিয়া চাচা মামাক ভাৰতীয় কৰাৰ কথা হয় তেতিয়া মানুহে মাত নিদিয়ে কাৰণ তেওঁলোকে যদি বটদ্ৰ বা সত্ৰ দখল কৰে সেই কোনো মাফ তেওঁলোকে যদি কাজিৰঙাত গড় হত্যা কৰে সেই কোনো মাফ আৰু যদি মোৰ ছোৱালীসকলৰ সতীত্ব হৰণ কৰে সেই কোনো মাফ তেনেকুৱা ধৰ্ম নিৰপেক্ষতা আমাক নালাগে তেনেকুৱা ধৰ্ম নিৰপেক্ষতা আমাক নালাগে কাজিৰঙাৰ গড় হত্যাকাৰীয়ে যদি নাগৰিকত্ব সংশোধনী বিলৰ বিৰুদ্ধে কয় সেয়া আমি মানিব নোৱাৰো বৰদোৱা সত্ৰক দখল কৰা মানুহে যেতিয়া নাগৰিকত্ব সংশোধনীৰ বিলৰ কথা কয় তাক আমি মানিব নোৱাৰো অসমীয়া ছোৱালীৰ সতীত্ব হৰণ কৰা ব্যক্তিসকলে যেতিয়া গুৱাহাটীত গৈ জাতীয়তাবাদীৰ ভাও দিয়ে তাক আমি কেতিয়াও মানি ল'ব নোৱাৰো এয়া স্পষ্ট কথা কিয় শংকৰদেৱ কলাক্ষেত্ৰক কোনোবা অসমীয়া মানুহে জ্বলাব সাহস কৰিব পাৰে কাবাৰ সাহস আছে ইয়াতে অসমীয়া হওক বঙালী হওক বিহাৰী হওক মাৰোৱাৰী হওক কোনোবাই চিন্তাও কৰিব পাৰে যে শংকৰদেৱ কলাক্ষেত্ৰ আন্দোলনৰ নামত জ্বলিব লাগে কোনোবাই ইয়াত চিন্তা কৰা ব্যক্তি আছে চিন্তা কৰাও পাপ কৰাটো দূৰৰ কথা কিন্তু কৰি থৈ গ'ল 10 তাৰিখে শংকৰদেৱ কলাক্ষেত্ৰৰ জাপিটো পৰ্যন্ত শৰাইটো পৰ্যন্ত আক্ৰমণ কৰা হ'ল কিন্তু কোনো শিল্পী সাহিত্যিকে আজিৰ দিনটোতো শংকৰদেৱ কলাক্ষেত্ৰত গৈ এই শংকৰদেৱ কলাক্ষেত্ৰ ধ্বংসৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট কৰা আমি কিন্তু দেখা পোৱা নাই হে শিল্পী সমাজ আপোনালোকক মই ইয়াৰ পৰাই নমস্কাৰ জনাইছো যি অসম চুক্তিৰ বাবে আপোনালোকে আন্দোলন কৰিছে সেই অসম চুক্তি অনুসৰিয়ে শংকৰদেৱ কলাক্ষেত্ৰ বনোৱা হৈছিল আপোনালোকক মোৰ মা দেউতা যাক গালি দি আছে গালি দি থাকক কিন্তু আপোনালোকক এই খৰভোগৰ বৰপেটা ৰোডৰ পবিত্ৰ মাটিৰ প্ৰায় অনুৰোধ কৰিম যে এনেকুৱা আন্দোলন অসমত নহওক যি আন্দোলনে শংকৰদেৱ কলাক্ষেত্ৰৰ গাত হাত দিব পাৰে তেনেকুৱা আন্দোলন যাতে আৰু অসমত দ্বিতীয়বাৰ নহয় তাক চোৱাৰ দায়িত্ব আমাৰ সকলোৰে সকলো অসমীয়াই দায়িত্ব গ্ৰহণ কৰিব লাগিব শ্ৰদ্ধাৰ ৰাইজ অসমত উৰা বাতৰি ওলাইছে যে 1,30,00,000 কৰবাৰ পৰা বিদেশী আহিব ৰাইজ 1 কোটি মানুহ আহিবৰ কাৰণে কেইখন ট্ৰাক লাগিব জানেনে পাঞ্জাব বডি ট্ৰাকত যদি 20 জন কৰিও মানুহ উঠে 7 লাখ ট্ৰাক লাগিব তেতিয়াহে ইমান মানুহ ভাৰতৰ বাংলাদেশৰ পৰা ভাৰতত আহিব পাৰিব গোটেই মিছা কথাৰে আমি সঁচাক অস্বীকাৰ কৰা নাই হয় কেব আইন আহিছে 2014 চনৰ 30 ডিচেম্বৰৰ আগতে 5,40,000 মানুহে কেব আইনত আবেদন কৰিব পাৰিব তাৰো বহুতে বিশ্বাস কৰে যে দেউতা মাৰ নাম আছে মোৰ নাম নাই এনআৰসিত মই কেবত আবেদন নকৰো মোৰ নাম নিজে নিজে সোমাব খুব বেছি যদি কেব আইনৰ অধীনত আবেদন কৰে ম্যাক্সিমাম 4 লাখ মানুহ তাতকৈ এজনো মানুহে কেব আইনৰ অধীনত নাগৰিকত্ব আবেদন নকৰে কৰাৰ ব্যৱস্থাই নাই